হাই ফ্ৰেণ্ডছ, আজি মই কথা পাতিম ফেচবুকত নতুন একাউণ্ট বনোৱা কেনেকৈ হয়। নিজে নিজৰ মোবাইলত ফেচবুকৰ একাউণ্ট কেনেকৈ বনাব পাৰি। এই ভিডিঅ'টোৰ সহায়ত আপোনালোকে আজিৰ পৰা নিজে নিজৰ মোবাইলত ফেচবুক একাউণ্ট বনাব পাৰিব। তো মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ফাৰ্ষ্ট আপোনালোকে সকলোৱে নিজৰ মোবাইলৰ প্লে ষ্টৰত যাব, গৈ পেলাই আপুনি ফেচবুক এপটো ডাউনলোড কৰি ল'ব। তাৰপিছত আপুনি ফেচবুক এপটো অপেন কৰিব আৰু আপোনাৰ ওচৰত এটা এনেকুৱা ইণ্টাৰফেৰেঞ্চ আহিব। যদি আপুনি আগতে ফেচবুক লগইন কৰিছিলে তেতিয়াহ'লে আপোনাৰ ইয়াতে শ্ব' কৰি থাকিবও পাৰে। আৰু গতিকে আমি যিহেতু আজি ফাৰ্ষ্ট নতুন একাউণ্ট বনাই দেখুৱাব বিচাৰিছোঁ মই আপোনালোকক, তো আপুনি ফাৰ্ষ্ট এই অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত আপুনি নেক্সট ক্লিক কৰিব। তাৰপিছত কিবা এলাও সুধিব পাৰে, তো আপুনি এইবিলাক এলাও কৰি যাব। তাৰপিছত আপোনাক ইয়াতে নাম লিখিব দিছে। তো মোৰ ওচৰত এনেকুৱা তিনিটা একাউণ্ট অলৰেডি আছে, তো মই এইকেইটা নকৰোঁ। মই নাম লিখিব দিছে, মই এটা নাম লিখিছোঁ। তাৰপিছত আপোনাক ডেট অফ বাৰ্থ সুধিছে। ঠিক আছে ফ্ৰেণ্ডছ, ডেট অফ বাৰ্থটো আপুনি এনেকৈ মিলাব। তাৰপিছত মেল ফিমেল আপুনি জেণ্ডাৰটো সুধিছে, তো মেল ফিমেল আপুনি দিব। তাৰপিছত আপুনি নেক্সট ক্লিক কৰিব। তাৰপিছত আপোনাক মোবাইল নাম্বাৰ সুধিছে। ফ্ৰেণ্ডছ, মোবাইল নাম্বাৰ সেইটো দিব যিটো মোবাইল নাম্বাৰ আপোনাৰ ওচৰত এভেইলেবল আছে, কাৰণ মোবাইল নাম্বাৰটোত এটা OTP মেছেজ আহিব। তো মই মোবাইল নাম্বাৰ এটা ইউজ কৰিছোঁ ফ্ৰেণ্ডছ। তাৰপিছত চুজ এ পাছৱৰ্ড, আপোনাক এটা পাছৱৰ্ড দিব দিছে। তো আপুনি সদায় পাছৱৰ্ড এটা দিব। আপুনি সদায় এনেকুৱা ধৰণৰ পাছৱৰ্ড দিব, তেতিয়া এবাৰতে পাছৱৰ্ডটো লৈ ল'ব। তাৰপিছত আপুনি নেক্সট কৰিব আৰু শেষত গৈ আমাৰ চাইন আপ অপশ্যনটো আমাৰ সন্মুখত আহি গ'ল। তো মই ইয়াতে চাইন আপত ক্লিক কৰিছোঁ ফ্ৰেণ্ডছ। ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা একাউণ্ট আপোনাৰ সন্মুখত আহিব। তো অলৰেডি মই এই একাউণ্টটো খুলিছোঁ বুলি কৈছে ফ্ৰেণ্ডছ, এই নাম্বাৰটোৰে। তো আপুনি এনেকৈ কৰিব। মোৰ ওচৰত এটা OTP মেছেজ আহি গ'ল আৰু আপোনাক সুধিছে যে আপুনি এই পাছৱৰ্ডটো ছেভ ৰাখিব সদায় কাৰণে নে নকৰে। তো ফ্ৰেণ্ডছ, মই যিহেতু আপোনালোকক দেখুৱাৰ কাৰণে কৰিছোঁ, তো মই এইটো ছেভ নকৰোঁ। তো এনেকুৱা ধৰণৰ আহিছে, আপোনালোকে সকলোৱে দেখিছে যে মোৰ এইটো পাছৱৰ্ড অ'কে। এতিয়া আপোনাক সুধিছে যে আপুনি নিজৰ ফেচবুকত ফটোটো লগাব নে নলগাব। যদি আপুনি ফটোটো পিছত লগায় তেতিয়াহ'লে আপুনি ইয়াতে স্কিপত ক্লিক কৰি দিলেই হ'ব। আৰু যদি আপুনি ফটোটো এতিয়া লগাব বিচাৰে তেতিয়াহ'লে আপুনি তলত দুটা অপশ্যন আছে, টেক এ ফটো, আপুনি ডাইৰেক্ট ফটো তুলিও লগাই দিব পাৰে, নাইবা চুজ ফ্ৰম গেলেৰী, আপুনি গেলাৰীৰ পৰা যিকোনো এটা ফটো চুজ কৰিব পাৰে। তো মই গেলাৰীৰ পৰা এটা ফটো আপোনাক দেখুৱাই দিছোঁ চুজ কৰি। তো মই গেলাৰীৰ পৰা এটা ফটো লৈছোঁ, লৈ আপোনালোকৰ সন্মুখত ওপৰত ছেভ কৰি দিছোঁ। দিয়াৰ লগে লগে ফ্ৰেণ্ডছ আপলোড হৈ আছে মোৰ ফটোটো। তাৰপিছত মোৰ ৰিলেটেড কিছুমান ফ্ৰেণ্ডক আপুনি ৰিকুৱেষ্ট কৰিব পাৰে, কৰিব নে নকৰে। তো যিহেতু মই এইটো ফ্ৰেণ্ড অলৰেডি এইবিলাক ফ্ৰেণ্ডক আপুনি যদি চিনি পায়, তো আপুনি ইয়াতে সোঁ চাইডে এনেকৈ ক্লিক কৰি আৰু তলত এড ফ্ৰেণ্ড কৰিব পাৰে। ঠিক আছে ফ্ৰেণ্ডছ, মই এতিয়া নকৰোঁ, গতিকে মই ওপৰত স্কিপ কৰি দিছোঁ। তাৰপিছত আপুনি স্কিপ কৰি দিলেই হ'ল। এতিয়া সুধিছে ফ্ৰেণ্ডছ কোনটো একাউণ্ট আপুনি, মোৰ ইয়াতে অলৰেডি ইমেইল ID দি থোৱা আছে, তো কোনটো একাউণ্ট আপুনি ইউজ কৰিব। ঠিক আছে ফ্ৰেণ্ডছ, তো মই যিহেতু সেইবিলাক ইউজ নকৰোঁ, তো মই অনলি ফৰ এইটো একাউণ্টে ইউজ কৰিম।
তো এনেকুৱা ধৰণৰ আপোনাৰ ওচৰত মোৰ অলৰেডি ফেচবুক খুলি গ'ল ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে মোৰ ওচৰত এনেকুৱা ফেচবুক খুলি গ'ল ফ্ৰেণ্ডছ। ঠিক আছে, তো মই ভাবোঁ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ সকলোৰে কাৰণে এই ভিডিঅ'টো চাই সকলোৱে নিজৰ ফেচবুক একাউণ্ট খোলাত সহজ হ'ব। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ সন্মুখত লৈ আহিম। ঠিক আছে ফ্ৰেণ্ডছ, অল দ্য বেষ্ট।